হেল্ল' গাইজ, মই আজি যাবলৈ আছোঁ এটা বিশেষ জেগালৈ। এই জেগাটো হ'ল মোৰ বাৰীলৈ, আৰু এই বাৰীত মই আজি বৰবলি বুলি দুজোপামান কলপুলি ৰুম, আৰু সেই কলপুলি ৰোৱাৰ দৃশ্য আপোনালোকক দেখাম। আপোনালোকে চাই থাকিব। হেল্ল' গাইজ, মই লগ পালোঁ এটা কণমানি, আৰু কণমানিটোক সুধিম তেওঁ পূজাৰ মাক দেউতাকে কি লৈ দিলে, আৰু তাৰ হাতত মই দেখিছোঁ এটা বন্ধুকটো সঁচা নে নকলি সেইটো কথাও মই সুধিম। পোৱালিটোৰ লগত কথা পাতোঁ ব'লক। মা পাপাই পূজা বুলি কি লৈ দিলে? বন্ধুকটো চাওঁ কোনো দেখাচোন। কিমান দাম বন্ধুকটো? 280। আৰু কি লৈ দিলে? আৰু একো লৈ নিদিলে। কাপোৰ কানি লৈ দিলে। কাপোৰ কানি কিমান দাম লৈ দিলে নেজানো? বন্ধুকক গুলি আছে নাই? নাই। এনেই লৈ ফুৰাইছোঁ লগত। মই কণমানিটোৰ লগত কথা পাতিলোঁ, আৰু তাৰ বোলে এটা বন্ধুক লৈ দিলে। বন্ধুকটোৰ নাম হ'ল 280 টকা। গতিকে আৰু আপোনালোকক আগুৱাত মই দেখাম চেষ্টা কৰিম, কিন্তু আপোনালোকে থাকিব লাগিব মোৰ লগত। ব'লক। আৰু দুটা কণমানি লগ পালোঁ, সেই কণমানি দুটাকো মই সুধিম আৰু সিহঁতৰ পৰা জানোচোন এইটো কিমান লৈছে দাম? 320 টকা। এইটো দাম? এইটো দাম 430 টকা। 430 টকা। আৰু তোৰটো? তোমাৰটো কৈ দিয়াচোন। তই নিজে কিনা তই নেজানে? সি বোলে নেজানে, পলাইছে। পূজা কেনেকুৱা তহঁতৰ? ভাল। জেলেপি খাইছ নাই? খাইছ? তই খাইছ নাই? খাইছোঁ। জেলেপি খাইছ? যা। আৰু এইখন গাঁৱৰ দোকান মানে সৰু সুৰা দোকান, আৰু গাঁৱতে আছে। নগদ কি কৈছ? দিছে গাঁৱত জেলেপি চেলেপি বিকিছে, পকৰি ঘুগুনি। গাঁৱৰ ল'ৰা ছোৱালী খাইছে, ভাল ইনকম কৰিছে এইখন। গৰম গৰম জেলেপি। মালিক কেনেকুৱা বজা? ঠিকে আছে। অঁ, বন্ধু বান্ধৱীসকল, মই আহিছোঁ আজি। মইতো আপোনালোকক আগত ক'লোৱেই যে মই বাৰীলৈ আহিছোঁ, আৰু বাৰীত মই কি কাৰণত আহিছোঁ আপোনালোকে হয়তো চাগে নাজানে। তথাপিতো মইতো আপোনালোকক ক'বই লাগিব। মই আহিছোঁ এটা কাৰণতেই। আজি হ'ল পূজা, আজি বৰবলিৰ দিনা, আৰু সেই বৰবলিৰ দিনা আমাৰ গাঁৱত পুৰণি কিছুমান নীতি নিয়ম আছিলে। সেই নীতি নিয়মবিলাক হ'ল এনেকুৱা ধৰণৰ যে বৰবলিৰ দিনা বোলে যিকোনো গছ বা যিকোনো তেনেকুৱা গছ বা ফলজাতীয় গছ যদি ৰোৱা হয়, বোলে গছজোপা অলপ ষ্ট্ৰং হয়, মানে শক্তিশালী হয়, মানে বলিৱান হয় বুলি আমাৰ ককাহঁতৰ দিনৰ পৰাই এইটো এটা নীতি নিয়ম প্ৰচলিত হৈ আহিছিলে। আৰু সেই নীতি নিয়মটো মই মানিবৰ কাৰণে মোৰ দেউতাই ক'লে যে তই গৈ গছপুলি এজোপাকৈ ৰুবি। মানে গছপুলি মানে কি আৰু, মই কলপুলি ৰুম বুলি ভাবিছোঁ, দুজোপামান কলপুলি ৰুম বুলি ভাবিছোঁ। গতিকে সেই কলপুলি ৰুবলৈ মই বাৰীলৈ আহিছোঁ, আৰু এই বাৰীত আপোনালোককো লগত লৈ আছোঁ। গতিকে আপোনালোকে থাকিব লাগিব মোৰ লগত, আৰু চাই থাকিব মই কেনেদৰে ৰুওঁ। আৰু বৰ বিশেষ মই নাজানো, তথাপিও মই নীতি নিয়ম পালন কৰিম। আৰু যেনেধৰণে ৰুলেও বোলে এই বৰবলিৰ দিনা গছজোপা বা গছপুলিটো অলপ ষ্ট্ৰং হয় বুলি কোৱা শুনিছোঁ। গতিকে সেইকাৰণে আহিছোঁ, আৰু আপোনালোকৰ লগতে লৈ আহিছোঁ। আপোনালোকে চাই থাকক, মই গছপুলি ৰুওঁগৈ। পলম নকৰোঁ, পলম কৰিলে দেৰি হৈ যাব। গতিকে আপোনালোকে আমনি পাব। আৰু এইখন হ'ল কোৰ, আৰু এই কোৰখনেদি মই এতিয়া খান্দিম কলপুলি। বলক। কে
হেল্ল' গাইজ, বন্ধু বান্ধৱীসকল, কলপুলি দুটা ৰুই হৈ গ'ল আৰু বহুত কষ্ট হ'ল। বুকুখন কিবা ধিপিং মাৰিছে আৰু এতিয়া বিদায় লৈছোঁ। আৰু আগলৈকে মোৰ ভিডিঅ' চাই থাকিবলৈ আপোনালোকে প্লিজ মোৰ চেনেলটো লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব। আৰু ছাবস্ক্ৰাইব কৰোঁতে কাষতে থকা ঘণ্টা বেলটো প্ৰেছ কৰি দিব। যেতিয়া মই আপোনালোকলৈ ভিডিঅ' পঠাম বা আপলোড কৰিম তেতিয়া আপোনালোকে মোৰ ভিডিঅ' পাই যাব। গতিকে আজি বিদায় ল'লোঁ। জয় আই অসম।